নমস্কাৰ, মোৰ ইউটিউব পৰিয়াললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দুটা ৰেচিপি বনাবলৈ লৈছোঁ। সেই দুটা হ'ল, এটা হ'ল ব্ৰইলাৰৰ মাংস আৰু এটা হ'ল লাই শাকেৰে কচুৰ তৰকাৰী। গতিকে চাই থাকক। তেলখিনি গৰম হৈছে। এতিয়া এই কাটি থোৱা কচুখিনি মই দি দিম। এনেকৈ অকণমান ভাজি লওঁ কচুখিনি। তাৰপিছত নিমখ সোৱাদ অনুযায়ী দিব। হালধি আধা চামুচতকৈ কম। কচুখিনি ভালদৰে ভাজি লোৱা হৈ গৈছে। এতিয়া মই ইয়াত গৰম উতলোৱা পানী দি দিম। যিহেতু গৰমে পানীখিনি, সেইকাৰণে মই লাইখিনি দি দিম। এয়া কাটি থোৱা লাইখিনি মই এতিয়া দি দিম। যদি ঠাণ্ডা পানী দিয়ে তেন্তে উতলিব দিব পানীখিনি, তাৰপিছতহে লাইখিনি দিব। এতিয়া আধা বাতি মচুৰ দালি, এইখিনি মই ইয়াত ঢালি দিম। একদম সহজ পদ্ধতি, কেতিয়াবা বনাই খাই চালে। এতিয়া মই ইয়াত দিম কৰচলি কলৰ খাৰ। এইটো হৈ থাকিব। লাইৰে কচুৰ তৰকাৰী এপিনে হৈ আছে। এতিয়া মই ব্ৰইলাৰ মাংস বনাম। প্ৰথমতে কেৰাহীত মই তেলখিনি দি লৈছোঁ। অকণমান গৰম হ'বলৈ দিম। মই লৰাই লৈছোঁ কেৰাহীটো। এয়া তেলখিনি একদম ভালকৈ গৰম হৈছে। এতিয়া মই আলুখিনি দি দিম। আলুখিনি ভাজি লৈছোঁ, কাৰণ মাংসত দিলে যাতে ভাঙি নাযায়, সেইকাৰণে আলুখিনি আগতীয়াকৈ ভাজি লৈছোঁ। অকণমান নিমখ আৰু হালধি দি দিম। আলুখিনি ভালদৰে ভাজি লোৱা হৈছে। এতিয়া নমাই থম।
তাৰপিছত মই ইয়াতে দিম দালচিনি, লং আৰু ইলাইচি এটা। তাৰপিছত দিম তেজপাত, এতিয়া পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিম। আৰু ইপিনে কচুৰ আৰু লাইৰ তৰকাৰী হৈ আছে। দালিখিনিও আধা সিজা হৈছে আৰু লাহে ধীৰে হৈ থাকিব। আৰু পিঁয়াজখিনি ভালদৰে ভাজা হৈ গৈছে। এতিয়া ইয়াত সোৱাদ অনুযায়ী মই নিমখ দিম। তাৰপিছত এচামুচ হালধি, এতিয়া এই আদা নহৰু পেষ্টটো মই একেলগে পিচি লৈছোঁ। এতিয়া ইয়াতে জিৰা এচামুচ দিম। ভালদৰে মছলাখিনি মই ভাজি ল'ম। গেছটো একদম ল' ফ্লেমত দিব। এতিয়া মই অকণমান পানী দি দিম। মছলাখিনি মই ভালদৰে সিজাই ল'ম। এইপিনে কচুৰ তৰকাৰী হৈ আছে। মাংস থাকিলে মই খাৰৰ তৰকাৰী বনাওঁৱেই, কাৰণ মাংসৰ তেলখিনি যাতে কাটি দিয়ে। সেইকাৰণে যেতিয়াই মাংস আনো তেতিয়াই যিকোনো খাৰৰ তৰকাৰী এটা থাকে। এতিয়া কচুটো আধা সিজিছে চাগে, চাওঁ সিজিছে আৰু অকণমান সিজিব লাগিব, হৈ থাকিব। মছলাখিনি ভালদৰে সিজা হৈ গ'ল। ব্ৰইলাৰ মাংসখিনি মই ভালদৰে ধুই আনিলোঁ। ব্ৰইলাৰ মাংস হওক গাহৰি মাংস হওক প্ৰথমতে গৰম পানীৰে মই বইল কৰি লওঁ। মাংসখিনি দিব পৰা হৈছে আৰু এতিয়া মই মাংসখিনি দি দিম। গেছটো অকণমান বঢ়াই দিম।
এনেকৈ ভাজি থাকিম। এতিয়া ল' ফ্লেমত গেছটো দি এনেকৈ 10-15 মিনিট ভাজি থাকিম মই। কি হ'ব? এতিয়া মই মাংসখিনি বিলাহী দি দিম। সিজি থাকিব। মাংস ভজাৰ সময়ত সদায় মই কম গেছতে মানে গেছটো ল' কৰি দি পেলাই ভাজি থাকোঁ, তেতিয়া মানে মছলাখিনি ভালদৰে মাংসত মিলি যায়। এতিয়া এইপিনে চাওঁ কচুৰ তৰকাৰীটো কি হৈছে। কচু ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াত আদা পিচি থোৱা আছিলে, আদা পিচি থোৱাখিনি মই দি দিম ইয়াতে। মাংসখিনি আধা সিজা হৈছে আৰু এতিয়া মই ইয়াতে ভাজি থোৱা আলুখিনি দি দিম। আৰু 5-10 মিনিটমান মই ভাজি ল'ম। চাওঁ কচুখিনি একদম ধুনীয়াকৈ সিজি গৈছে। দালিখিনিও ভালদৰে সিজি গৈছে। এইখিনি কচুৰ তৰকাৰীটো হৈ গ'ল। এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে। বইল খোৱাটোৱে ভাল। এতিয়া এইটো মাংসও ভালদৰে ভাজা হৈ গৈছে। এতিয়া মই ইয়াত গৰম পানী ঢালি দিম। এতিয়া মই গৰম মছলা দিম। গৰম মছলা দি 5 মিনিটমান উতলিব দিম আকৌ। এতিয়া কেঁচা জলকীয়া কাটি থোৱা আছে, সেইখিনি দি দিম। মাংসৰ আঞ্জাটো হৈ গ'ল। আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট বক্সত জনাব। আৰু কি কৰিব, এবাৰ হ'লেও ঘৰত বনাই চাব আৰু খাই চাব। মই যেতিয়া এই প্ৰথম মানে মই বইল চব্জি ভাল পোৱা নাছিলোঁ, কিন্তু এতিয়া মই বইলে ভাল পাওঁ। গতিকে প্ৰথম বেয়া লাগে, কিন্তু পিছত ভাল লগা হৈ যায়। গতিকে এবাৰ হ'লেও বনাই চাব, খাই চাব আৰু মোক কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিল। আৰু আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। গতিকে আজিৰ ভিডিঅ'টি মই এইখিনিতে সামৰিছোঁ।